এয়াই হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। সুপ্ৰভাত। এতিয়া আমি যাবলৈ ওলাইছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থানৰ ভাওনা সমাৰোহলৈ। গেঞ্জি পিন্ধি নাযাওঁ হে, আমাৰ অসমীয়াৰ থলুৱা সাজ ধুতি কুৰ্তাই পিন্ধি যাম। পিছে মোৰ বেলেগ বেলেগ ৰঙৰ কুৰ্তা আছিল যদিও বগা ৰঙৰ নাছিলে। দেউতাৰ পৰা মনে মনে চুৰ কৰি লৈ আহিলোঁ। গামোচাখনৰ সৈতে সম্পূৰ্ণ আউটফিটটো কেনেকুৱা লাগিছে কিন্তু কমেণ্ট কৰি জনাব। আৰু এই পোৱালিটো হৈছে মোৰ ভাগিন, মানে বাৰ ল'ৰা। মানে কালি বা জেঠাই সকলো আমাৰ ঘৰত থকাকৈ আহিছিল। যিহেতু পোৱালিকেইটাৰ স্কুল বন্ধ হৈছে, সেইবাবে আজিৰ পৰা প্ৰায় এসপ্তাহমান আমাৰ পুৰণা ঘৰতে থাকিব। সেইবাবে এতিয়া থানলৈ ওলাওঁতে একেবাৰে সকলো বস্তু পাতি লৈ পুৰণা ঘৰলৈ ওলাইছে। আৰু এইফালে ময়ো ঘড়ীটো পিন্ধি বাৰাণ্ডাতে অলপমান পোজ দি সকলো ওলালো থানলৈ বুলি। পুৰণা ঘৰত আকৌ অহিৰণ আৰু সৰু ভাইটিও ৰেডি হৈ আছিলে। এতিয়া আটাইখিনি গাড়ীত বহিলো আৰু চিধাই থান পালোহি। ফাকুৱাৰ দিনাৰ পৰা দবা পিটা বৰষুণ হোৱাৰ বাবে ইমান মানুহৰ সমাগম ঘটা নাছিল, কিন্তু আজি ৰ'দটো ওলোৱাৰ বাবে ইমানেই মানুহ হৈছে, একেবাৰে দেখিয়ে ভাল লাগি গৈছে। আহিয়ে প্ৰথমতে থানৰ ভিতৰলৈ গৈ সেৱা ভাগ লৈ ললো, আৰু তাৰ পিছতে বায়ে লোৱা প্ৰসাদৰে অলপমান নিজৰ হাতলৈ লৈ ভগৱানৰ নাম লৈ মুখলৈ গলিয়াই দিলো। থানৰ এটা চাইডত মেলা হৈ আছিলে, য'ত আছিলে গ্ৰন্থৰ বিপণী আৰু কাপোৰৰ বিপণী। ইয়াৰে এটা বস্তুটো মোৰ ধান্দা নাই, গতিকে ইয়াত থাকি লাভ নহ'ব বুলি বাহিৰলৈ ওলাই আহিলো। থানত ইফালে সিফালে ঘূৰি ফুৰোতে তোমালোকৰ মাজৰে বহুতখিনিয়ে মাতিলেও আৰু বহুতখিনিয়ে ফটোও মাৰিলে। পিছে সকলোৰে লগত ফটো উঠোতে ভিডিঅ'হে কৰা নহ'ল। আজিলৈকে কোৱা হোৱা নাই যদিও আজিয়ে কওঁ, ইমানবোৰ মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ক'ৰবাত গ'লেই মোৰ ভিডিঅ' চাই ভাল পোৱা মানুহ লগ পাওঁ, আৰু তেওঁলোকে মোক যেতিয়া মাতেহি তেতিয়া যে কিমান ভাল লাগে কেনেকৈ বুজাম। ইফালে সিফালে বহুত দেৰি ঘূৰি ঘৰলৈ যোৱাৰ আগত সৰুতে খোৱা এই আইচক্ৰীমটোকে খালো। বাৰু আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।